মই ভিডিও বনাইছিলো তাত মই এনেই দেখাই দিছিলো আৰু এতিয়া পাৰ্কখন মানে খোলা হৈছে গতিকে আহক আজি ভিডিওটো ষ্টাৰ্ট এইটো হৈছে টিকট কাউণ্টাৰ ইয়াতে আমি টিকট কাটিলো 10 টকা ললে আৰু এতিয়া সোমালো ভিতৰত এতিয়া চাওক ভিউটো আৰু ফাইনালি আমি ভিতৰত সোমাই গলো আৰু এয়া চাব পাৰে ইফালে মই আপোনালোকক গোটেইখিনি দেখাই দিলো আৰু এই ইয়াতে ক'ত গ'লে এয়া মাৰ্বল খেলি আছে আমি যে সৰুতে খেলিছিলোঁ ময়ো খেলিছিলোঁ দেই ল'ৰা মানুহে যে খেলিব পাৰে সেইটো নহয় ময়ো খেলিছিলোঁ বহুত খেলিছিলোঁ আৰু এতিয়া আমি আহিছোঁ এইডাল কিবা এডাল গছ এই গছডাল দেখাই আছোঁ আপোনালোকক এয়া চাওক এডাল গছ এইবিলাক কি কিন্তু নাজানো দেই মই চিনি জানি নাপাওঁ ভাল লাগিছে ন ভিউটো চাই গছডাল বঢ়িয়া আৰু এইফালে আছে পানী আছে নে ইয়াতে নাই 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 বেদলাক আমাৰ আজি ইয়াতে মানে এইটো এটা পুল মানে ইয়াতে ৰাতি পানীখিনি দিয়ে আৰু এনেকৈ মানে বঢ়িয়া লাগে আৰু ৰাতি ভিউটো চাই আৰু বেছি মজা পাব আৰু সেইটো চাব পাৰে এইটো ক'ত গ'ল এইফালে এইটোৱে হাত ধৰিব গৈছে মানে এনেকুৱাকৈ সি চাগে পলাইছে এইটো কিন্তু অৰিজিনেল মূৰ্তি নহয় দিয়ক এইটো একদম মানে বনোৱা কিহেৰে বনাইছে নাজানো আৰু সেইফালে চাওক এইটো হৈছে কুকুৰ ইয়াতে মানে ইহঁতে ঘুমাই আছে এটা উঠি আছে আৰু এইবিলাক হৈছে বনবিলাক চাওক একদম অৰিজিনেল দেই আৰু এইডাল দেখিছেনে কি গছ একদম নাম চাম নাজানো আৰু কি বা হয় এইটো গম নাপাওঁ আৰু সেইটো হৈছে আমাৰ আইতা ইয়াতে তামোল খুন্দি আছে দেই ইয়াতে দেখিছে ইয়াতে বা কি কৰি আছে চাওঁ ইয়াতে তামোল আছে নে নাই আছে কাম নাই কিন্তু ইয়াতে মানে এনেকুৱা মানে ধুনীয়া জাগা আৰু এইফালে দেখিছে এইবিলাক চাব পাৰে এইবিলাক উঠি আছোঁ অলপ সময় ধৈৰ্য ধৰক আৰু তাৰপিছত এইফালে আছে এই গছডাল তেতিয়া দেখাইছোঁ তাৰপিছত এইডাল গছ এইডালৰ নামটো নাজানো আৰু এডাল মানে এনেকুৱা গছ আছে যিডাল গছ আমি মানে ক'তো দেখাই নাই মানে তেনেকুৱা আৰু মানে অদ্ভুত ধৰণৰ গছডাল মই গছডালৰ কিন্তু নামটো নাজানো আপোনালোকক দেখাই দিছোঁ এয়া গছডাল চাব পাৰে এইখিনি হৈছে নাৰিকল গছ কিন্তু তাৰে ওপৰত এইটো আপোনালোকক দেখাই আছোঁ ৰ'ব এইটো ওপৰত দেখিছেনে এইটো ওপৰত দেখিছে এয়া মানে মই বুজি পোৱা নাই ইয়াতে মানে এনেকুৱা কিয় হৈছে গছডাল একদম অদ্ভুত আৰু এইটো হৈছে আমাৰ গৰু এইটো আপোনালোকৰ চাগে সকলোৰে আছে আৰু এইটো গৰু চিনি পাইছে কিন্তু এইটো পূৰা মূৰ্তি হয় দেই এইটো কিন্তু কোনো অৰিজিনেল নহয় এইটো আৰু এতিয়া আমি এইটো হৈছে আমাৰ মানে ঢেঁকী এইটোত নুঠো দেই আৰু এইটোত সিফালে বহিব জেগা নাই আৰু ইয়াতে আমি আহিছোঁ এতিয়া এইখন হৈছে থুলনি আৰু ইয়াতে মই আৰু এয়া চাওক ইয়াতে উঠি আছে ইয়াতে কুকুৰত আৰু মই তাতে উঠি আহিলোঁ এতিয়া মই উঠিব গৈ আছোঁ ইয়াতে এইখনত আহি লওঁ কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব দেই এইখন এইবাৰ এইটোত উঠিম এইটোত ওপৰেৰে যায় এনেকৈ নামি আহিম মই আপোনালোকে চাই থাকিব ভিডিঅ'টো ইয়াতে জিৰণি ল'ব পাৰি আৰু এতিয়া ইয়াতে উঠিলোঁ আৰু এইখন হৈছে মানে মই য'ত উঠিম এতিয়া মানে এনেকৈ যে যোৱা এনেকৈ আহিম ৰাউণ্ড কৰি আহিম এইটোত এতিয়া উঠিম আমি ইয়াতে লেতেৰা হৈ আছে অলপমান এয়া চাওক পানী এতিয়া
আৰু ইয়াতে হাই আই এম দীপশিখা আৰু এনেকৈ মই ইয়াতে উঠিলোঁ আৰু এতিয়া মই ঘূৰি যাম ইয়াতে আগৰ দৰে পিছলটো নাই এয়া মই আহি গ'লোঁ আৰু এইবাৰ মই উঠিম এইখনত এয়া চাব পাৰে এইখন হৈছে চুচৰাই তাৰ পৰা উঠিম এইবাৰ চাব ভিডিঅ'টো ইয়াত এইবিলাক চিৰি এইটো ভাঙিছে গ'ল ভাঙি এতিয়া মই উঠিব মই উঠি আছোঁ এতিয়া মই চবতকৈ ওপৰত এয়া চাব পাৰে সেইখন হৈছে শুৱালকুছি গেট ইয়াৰ পৰা মানে দেখা পায় এতিয়া আন্ধাৰ হৈছে কাৰণে আপুনি ভালকৈ চাব পৰা নাই আৰু এইটো হৈছে চুইমিং পুল ইয়াতে আহে মানুহ আজি অহা নাই আগতে আহিছিলে আৰু এতিয়া মই ইয়াৰ পৰা যাম 1 2 3 ষ্টাৰ্ট আৰু এতিয়া মানে কি পাৰ্কখন আন্ধাৰ হৈ গ'ল আৰু ভিডিঅ'টো একচুৱেলি এইখিনিয়ে আছিল কাৰণ এনেকৈ গোটেইখিনি দেখালোঁ বাকী এটা ঘৰ আছিল ঘৰটো মানে এতিয়া আন্ধাৰ হৈ আছে আন্ধাৰ হোৱাৰ কাৰণে মই আপোনালোকক দেখাব নোৱাৰিলোঁ গতিকে যদি আৰু পাৰোঁ কিবাকৈ দেখাই দিম আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ